পালেং পনীৰ খাই আমনি লাগিলে কেতিয়াবা মেথি শাকৰ লগত পনীৰৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে। তাৰ বাবে মেথি শাকৰ কোমল পাতখিনি ভালদৰে সৰু সৰুকৈ কাটি ল'ব। মই অৱশ্যে কোমল ঠাৰিখিনিও লৈছোঁ। এইফালে এখন কেৰাহীত 2 চামুচ বাদাম, 2 চামুচ বগা তিল আৰু 2 চামুচ শুকান ফলা বুট 4-5 মিনিট কম জুইত ৰ'ষ্ট কৰি ল'লোঁ। ৰ'ষ্ট হৈ যোৱাত কেৰাহীখনৰ পৰা তুলি তাতে 2 চামুচ তেল দি দিলোঁ। তাতে 2 চামুচ সৰু সৰুকৈ কটা নহৰু আৰু মেথি শাকখিনি দি দিলোঁ। জোখ অনুসৰি নিমখ দি কম জুইত 80% সিজি লোৱালৈকে মেথি শাকখিনি ভাজি ল'লোঁ। সেই একেখন কেৰাহীতে 3 চামুচ তেল দিলোঁ, 1 চামুচ জিৰা ফুটাই ল'লোঁ আৰু মিহিকৈ কটা এটা পিঁয়াজ ৰং সলনি হোৱালৈকে ভাজি ল'লোঁ। তাতে এটা বিলাহী সৰু সৰুকৈ কাটি ল'লোঁ। জোখ অনুসৰি অলপ নিমখ দিলোঁ, অলপ পানীও দি দিলোঁ যাতে বিলাহী আৰু পিঁয়াজখিনি দেই নাযায় আৰু ঢাকোনাৰ সহায়ত ঢাকি বিলাহী আৰু পিঁয়াজখিনি ভালদৰে গলিবলৈ দিলোঁ। 5 চামুচ সতেজ দৈ লৈ তাত জিৰা, ধনিয়া, জলকীয়া আৰু হালধি মিহলাই ফেটি ল'লোঁ। এইফালে কেৰাহী উঠাই চাওঁতে ভালদৰে বিলাহীখিনিও গলি গ'ল আৰু তেলো ওলাই আহিলে। তাতে বাদাম আৰু তিলৰ পেষ্টখিনি দি ভালদৰে ভাজি থাকিলোঁ কম জুইত। ভালদৰে ভাজ খোৱাৰ পিছত দৈ পেষ্টটো তাতে ঢালি দিলোঁ আৰু দৈটো ঢালোঁতে গেছৰ জুইটো একেবাৰে কমকৈ ৰাখিব আৰু অবিৰতভাৱে 2-3 মিনিট লৰাই থাকিব। দৈখিনিও যাতে ভালদৰে ভাজ খাই যায় আৰু তেল ওলাই আহে। তাৰপিছত ভাজি থোৱা মেথি শাকখিনি দি ভালদৰে লৰাই থাকিব কম জুইত আৰু ঢাকোন মাৰি 5 মিনিটমান সময় সিজিবলৈ দিব আৰু মাজে মাজে লৰাই থাকিবলৈ নাপাহৰিব, নহ'লে বাদাম আৰু তিলখিনি তলত লাগি ধৰিব। ঘৰতে বনোৱা পনীৰ 200 গ্ৰাম মেথি আৰু মছলাখিনিৰ লগত দি ভালদৰে আকৌ মিহলালোঁ আৰু এবাৰ নিমখ দিলোঁ জোখ অনুসৰি। তাতে অলপ পানী দি ঢাকোন মাৰি আকৌ 5-10 মিনিট কম জুইত সিজিবলৈ দিলোঁ। মেথি শাকখিনি ভালদৰে সিজি গ'ল। শেষত তাতে অলপ মাখন দি লৰাই দিলোঁ। আপুনি 4-5 চামুচ ক্ৰীমৰো ব্যৱহাৰ কৰিব পাৰে। সোৱাদৰে পৰিপূৰ্ণ মেথি পনীৰ ৰেডি। এনেদৰে কেতিয়াবা বনাই খাব পাৰে। ধন্যবাদ।